2004-5 মানৰ ঘটনা হ'ব। ঘটনাটো আছিল আমাৰ গাঁৱৰ ওচৰৰ গাঁৱত বেছিকৈ দোকান থকা চক এটা। আমাৰ গাঁৱৰ মানুহৰো দোকান আছিল তাত, আৰু এনেও আমাৰ গাঁৱৰ মানুহ টাইম স্পেণ্ড বয় বস্তু কিনিবলৈ গৈছিল। হঠাৎ এদিন পুলিচৰ গাড়ী আহিল আৰু উদ্ধাৰ কৰিলে এটা আত্মঘাতী বোমা। বোমাটো বিস্ফোৰণ হোৱাৰ এঘণ্টামান আগত আহি বোমাটো উদ্ধাৰ কৰে। পিছত পুলিচে সেই বোমাটো মাটিত পুতি বোমাটো বিস্ফোৰণ কৰে। ভাগ্য ভাল বুলি ক'ব লাগিব সেই সময়ত উপস্থিত থকা মানুহকেইটা, আৰু সেই মানুহবোৰৰ ভিতৰত মোৰ খুৰা আৰু জেঠাইজনো আছিল। কিন্তু পুলিচে এই খবৰ কেনেকৈ গম পালে যে সেই ঠাইত বোমা ৰখা হৈছে বুলি? যিজনৰ গাড়ীত উগ্ৰবাদীৰ সদস্য সেই বোম ৰাখি থৈ গৈছিল, সেই গাড়ীটো ৰাতিৰ ক্ষেত্ৰত ভাড়া কৰি আনিছিল, আৰু গাড়ীৰ ড্ৰাইভাৰজনে গৈ পুলিচক জনায়। মই আপোনাক এই ঘটনাটো জনোৱাৰ কাৰণটো হ'ল 1980-90 মানত জন্মগ্ৰহণ কৰা সকলোৱে নিশ্চয় জানিব এটা সময়ত আলফাৰ দৰে অন্য উগ্ৰবাদী সংগঠনৰ প্ৰভাৱ অসমখনত কিমান আছিল। সেই সময়ততো আলফাই এইটো কেলেম কৰি আহিছিল অসমখনক সম্পূৰ্ণৰূপে কেন্দ্ৰৰ পৰা কাটি আলফাই অসমখনক শাসন কৰাৰ। সেই তেতিয়াৰ সময় আৰু আজিৰ সময় আলফাৰ প্ৰতি অসমৰ মানুহৰ কিমান ভয়ৰ মনোভাৱ আছিল। কিন্তু এইটো নহয় যে এতিয়াৰ সময়ত আলফাৰ অস্তিত্বই নাই, আছে। কেন্দ্ৰ চৰকাৰ আৰু আমাৰ অসমৰ প্ৰশাসন উগ্ৰবাদী ক্ষেত্ৰত বহু কঠিন একশ্যন লোৱাৰ পৰা এই উগ্ৰবাদী সংগঠনসমূহ কিছু দমন কৰি ৰাখিব পৰা হৈছে। মোৰ এই ভিডিঅ'টো বনোৱাৰ আচল বিষয়টো হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজত শান্তিৰ চুক্তি এটা স্বাক্ষৰ কৰা কথা আছিলে, কিন্তু সেই চুক্তিখন হৈ নুঠিল কিহৰ কাৰণত। এইখিনিতে আপোনালৈ এইটো অনুৰোধ কৰোঁ, আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব দ্য পাৰ্থ অলৰাইট। অসমত অকল আলফাৰ বাহিৰে আৰু বহুতো সৰু সুৰা উগ্ৰবাদী সংগঠন আছিল বা আছে, কিন্তু আলফাৰ বাহিৰে এইসমূহ উগ্ৰবাদী সংগঠন কেন্দ্ৰ চৰকাৰৰ শান্তিৰ প্ৰস্তাৱত এই উগ্ৰবাদী সংগঠন স্বাক্ষৰ কৰিছে। কিন্তু আলফাই কেন্দ্ৰ চৰকাৰৰ চুক্তিখন গ্ৰহণ নকৰিলে। আলফাই চুক্তিখন স্বাক্ষৰ নকৰাৰ কাৰণটো এইটো দিয়া হৈছে, আলফাই কেন্দ্ৰ চৰকাৰৰ আগত 12টা দাবী উত্থাপন কৰিছে, কিন্তু কেন্দ্ৰ চৰকাৰে 12টা দাবীৰ ভিতৰত 11টাহে দাবী গ্ৰহণ কৰিছে। আলফাৰ মতে যিটো সিহঁতৰ মূল দাবী সেইটো কেন্দ্ৰ চৰকাৰে মানি লোৱা নাই। আপোনাৰ প্ৰশ্ন হ'ব কিনো দাবী সেইটো কেন্দ্ৰ চৰকাৰে মানি ল'ব পৰা নাই? দাবীটো এনেধৰণৰ, খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ বিপন্ন অস্তিত্বক ভৱিষ্যতে ৰাজনৈতিক আৰু সাংবিধানিকভাৱে সংৰক্ষিত কৰাৰ। আলফাৰ ফালৰ এই দাবীটোক সাধাৰণকৈ বুজিবলৈ হ'লে এইটো স্পষ্ট কৰি দিয়া হৈছে যে পঞ্চায়তৰ আসন বা নিৰ্বাচনৰ 126টা সমষ্টিৰ ক্ষেত্ৰত 88% আসনত খিলঞ্জীয়া মানুহে নিৰ্বাচনত অংশ লোৱাৰ সুবিধা পাব লাগে। মানে যিবোৰ অসমৰ খিলঞ্জীয়া মানুহ নিৰ্বাচনৰ আসনত থকাৰ যেন সুবিধাটো পায়, প্ৰব্ৰজনকাৰীসকল এনে সুবিধাৰ পৰা যেন আঁতৰত ৰাখে। ইয়া আলফাৰ দাবী। কিন্তু আপোনাৰো এই প্ৰশ্ন আহিব পাৰে, কেনেকৈ জানিব যে কোনবোৰ মানুহ খিলঞ্জীয়া কোনবোৰ প্ৰব্ৰজনকাৰী? এই ক্ষেত্ৰতো আলফাই এইটো কয়, খিলঞ্জীয়াৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু এই তালিকা কেন্দ্ৰ চৰকাৰৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। কিন্তু আলফাৰ এই দাবীক কেন্দ্ৰ চৰকাৰে মানি লোৱা নাই। চাওঁ আগন্তুক দিনত এই বাতৰিয়ে কেনে ৰূপ লয়। আলফাৰ ফালৰ পৰা এইটোও কোৱা হৈছে যে কেন্দ্ৰ চৰকাৰে যদি আগন্তুক দিনত আৰু বিচাৰে আলোচনাত বহিব। এই বিষয়ত আপডেট বাতৰি আহিলে আপোনাক মই নিশ্চয় জনাম। অ'কে, নাও টাইম ভিডিঅ'টো শেষ কৰাৰ। থেংক ইউ ফৰ ৱাচিং, হেভ এ গুড ডে।